এদিন ৰাতি এখন হাবিত এজনী ছোৱালীয়ে আইনা চাই আছিল আৰু কৈ আছিল, ঐ আইনা, কচোন এই পৃথিৱীত সকলোতকৈ ধুনীয়া ছোৱালীজনী কোন হয়? ছোৱালীজনীৰ কথা শুনি আইনাখনে ক'লে আৰু আইনাখনৰ কথা শুনি ছোৱালীজনী এজনী চোৰেললৈ সলনি হৈ গ'ল আৰু ক'লে, ঐ আইনা, তইতো সদায় এইটো কথাকেই কৈ থাক। মোৰ এনেকুৱা লাগে তই এইটো কথা মোৰ মনটো ভাল লগাবলৈহে কৈ থাক নেকি? তাৰ পাছতেই চোৰেলজনী আইনাখনৰ ভিতৰলৈ সোমাই গ'ল। সিফালে হাবিখনৰ ওচৰতে বাস কৰা ৰাজুৱে মাকক ক'লে, মা, সোনকালে ব'লা আকৌ, পিংকিয়ে ফোন মাৰি আছে, সিহঁতৰ মাক দেউতাক বোলে আমালৈ ৰৈ আছে। ৰাজুৰ কথা শুনি মাকে হাঁহিবলৈ ধৰিলে আৰু ক'লে, ৰাজু, ভয় কৰিব নালাগে, তোৰ বিয়া পিংকিৰ সৈতেই হ'ব। দেৰিকৈ গ'লে তাইক অন্য কোনোবায়ে লৈ নাযায় নহয়, বুজি পাইছনে নাই কথাটো? কথাখিনি কৈ মাকে হাঁহিবলৈ ধৰিলে আৰু তেতিয়াই ৰাজুৰ দেউতাকো আহিল আৰু দেউতাকে ধেমালি কৰি ক'লে, বুজিছা মিনতী, ল'ৰাৰ গতি এতিয়াই এনেকুৱা, বিয়াৰ পাছত চাগে আমাক গুৰুত্বই নিদিব, আমাক পাহৰিয়েই থাকিব। তোমালোকৰ ধেমালি কৰা হ'ল যদি ব'লা, নহ'লে এতিয়া বহুত দেৰি হ'ব। তাৰ পাছত ৰাজুৰ পৰিয়ালটো পিংকিৰ ঘৰ পালেগৈ আৰু পিংকিৰ ঘৰত পিংকিৰ মাক দেউতাকে বহি ৰাজুৰ মাক দেউতাকৰ সৈতে কথা পাতি আছিল আৰু তেতিয়াই ৰাজুৰ দেউতাকে ক'লে, আমিতো চা-চিনাকি হৈ কথা বতৰা পাতিলোৱেই, এতিয়া পিংকিক মাতক আকৌ, আমিও চাওঁ আমাৰ হ'বলগীয়া বোৱাৰী দেখিবলৈ কেনেকুৱা। তেতিয়াই পিংকিৰ মাকে ক'লে, মোৰ ছোৱালী লাখৰ ভিতৰত এজনী, আপোনালোকে তাইক দেখিলে পচন্দ নকৰাকৈ নাথাকিবই। তেতিয়াই ৰাজুৰ মাকে ক'লে, আপুনি খং নকৰিবচোন, আচলতে আমাৰ সেইটো মতলব নাছিল। নিজৰ সন্তানটি মাক দেউতাকৰ বাবে লাখৰ ভিতৰত এজনেই। এতিয়া যাওক, পিংকিক ইয়ালৈ লৈ আহকগৈ। তেতিয়াই পিংকিৰ মাকে পিংকিক আনিবলৈ ভিতৰলৈ গ'ল। কিছু সময়ৰ পাছতেই পিংকি ভনীয়েকৰ সৈতে বাহিৰলৈ ওলাই আহিল আৰু পিংকিয়ে উৰণি লৈ আছিল আৰু পিংকিৰ ভনীয়েক দেখিবলৈ বৰ ধুনীয়া আছিল আৰু তেতিয়াই ৰাজুৰ মাকে ক'লে, কি হ'ল পিংকি, তুমি ইমান দীঘলকৈ উৰণি লৈ আছা যে? আমি তোমাৰ মা দেউতাহে, উৰণিখন আঁতৰোৱা আৰু তোমাৰ চেহেৰাটো আমাক দেখুওৱা। ৰাজুৰ মাকে কোৱাৰ পাছতো পিংকিয়ে উৰণিখন আঁতৰোৱা নাছিল আৰু সেইবাবে ৰাজুৰ দেউতাকৰ বহুত খং উঠিছিল। কিন্তু তেওঁ কিবা কোৱাৰ আগতেই ৰাজুৱে ক'লে, মা দেউতা, তোমালোকো যে আৰু এতিয়া পিংকিৰ চেহেৰাটো নাচালেও হ'ব দিয়া, বিয়াৰ পাছততো তোমালোকে তাইক সদায়েই দেখি থাকিবা আৰু মইনো কেতিয়া পিংকিৰ চেহেৰাটো দেখিছো? ৰাজুৰ কথা শুনি পিংকিৰ ভনীয়েক কাবেৰী ৰাজুৰ ওচৰলৈ আহিলে আৰু ক'লে, ভিনদেউ, আপুনি কথাটো ঠিকেই কৈছে, মোক দেখিছেনে নাই মই কিমান ধুনীয়া? মোতকৈ মোৰ বা 10 গুণ ধুনীয়া। আপোনাৰতো লটাৰী লাগি গ'ল, লটাৰী। কাবেৰীয়ে ধেমালি কৰা দেখি ৰাজুৱেও হাঁহিবলৈ ধৰিলে আৰু সিহঁতৰ বিয়া ঠিক হৈ গ'ল আৰু এমাহৰ পাছতেই ৰাজু আৰু পিংকিৰ বিয়া হৈ গ'ল আৰু বিয়াৰ দিনা পিংকি বিচনাতে বহি আছিল আৰু তেতিয়াই ৰাজু পিংকিৰ ওচৰলৈ আহিলে আৰু ক'লে, মোৰ খুৰশালীয়ে ঠিকেই কৈছিল, তাই যেতিয়া ইমান ধুনীয়া, মোৰ পত্নী তাতোতকৈ বেছি ধুনীয়া হ'ব। পিংকি, তোমাৰ এতিয়া উৰণিখন আঁতৰাই তোমাৰ চেহেৰাটো মোক দেখুওৱা। ৰাজুৰ কথা শুনি পিংকিয়ে কান্দিবলৈ ধৰিলে। পিংকিয়ে কন্দা দেখি ৰাজুৱে বৰ ভয় খালে আৰু ক'লে, আৰে পিংকি, কিয় কান্দিছা? হ'ব দিয়া, তোমাৰ চেহেৰাটো দেখুৱাবলৈ মন নাই যদি নালাগে দেখুৱাবলৈ। ৰাজুৱে লাইটৰ চুইচটো অফ কৰিবলৈ লওঁতেই ফেনৰ চুইচটো অন হৈ গ'ল আৰু ফেনৰ বতাহত পিংকিৰ উৰণিখন আঁতৰি গ'ল আৰু পিংকিৰ গোটেই মুখখনত দাগ দাগ আছিল আৰু সেইবোৰ দেখি ৰাজু বৰ আচৰিত হ'ল আৰু ক'লে, আৰে এইবোৰ কি? তোমাৰ মুখখনৰ দেখোন অৱস্থায়ে নাই। ৰাজুৰ কথা শুনি পিংকিয়ে কান্দিবলৈ ধৰিলে আৰু ক'লে, মই সেইবাবেই তোমাক মোৰ চেহেৰাটো দেখুওৱা নাছিলো, কিন্তু এতিয়া এইবোৰ কি হৈ গ'ল? পিংকিৰ কথা শুনি ৰাজুৱে খঙেৰে ক'লে, কিন্তু তোমালোক সকলোৱে মোক কিয় ক'লা, তুমি যে কাবেৰীতকেও দেখিবলৈ বেছি ধুনীয়া? কিন্তু তুমিয়ে দেখোন কৈছিলা মোৰ চেহেৰাটো লৈ তোমাৰ একো মতলব নাই, এতিয়া তোমাৰ কি হ'ল? ৰাজু আৰু পিংকিৰ কথা শুনি মাকো তালৈ আহিল আৰু পিংকিৰ চেহেৰাটো দেখি মাকে ক'লে, হে ভগৱান, এইবোৰ কি? সেইবাবেই তই তাৰমানে তোৰ মুখখন দেখুওৱা নাছিলি। তই মোৰ ল'ৰাৰ জীৱনটো বৰবাদ কৰি পেলালি। ঐ, তই এতিয়াই ইয়াৰ পৰা ওলাই যা। শাহুৱেকৰ কথা শুনি পিংকি ঘৰৰ পৰা ওলাই আহিলে আৰু তাই হাবিলৈ গৈ এজোপা গছৰ তলতে বহি ল'লে।
এই পৃথিৱীখনত নিজৰ চেহেৰাটো ধুনীয়া নহ'লে একো কাম নাই। মোৰ বাবে এতিয়া মোৰ মা-দেউতাৰ বদনাম হ'ব। তাৰ আগতেই মই মৰি থকায়েই ভাল। সেইখিনি কৈ পিংকী নদী এখনৰ কাষলৈ গ'ল আৰু নদীখনৰ কাষতে আইনাৰ টুকুৰা এটা পৰি আছিল আৰু পিংকীয়ে সেই আইনাৰ টুকুৰাটো বুটলি ল'লে আৰু ক'লে। তেতিয়াই পিংকীয়ে সেই আইনাৰ টুকুৰাটোত এজনী ধুনীয়া ছোৱালী দেখা পালে আৰু সেইবোৰ দেখি পিংকীয়ে আইনাৰ টুকুৰাটো মাটিলৈ দলিয়াই দিলে আৰু আইনাৰ টুকুৰাটো মাটিত পৰাৰ লগে লগেই সেই আইনাৰ টুকুৰাটোৰ পৰা এজনী ধুনীয়া ছোৱালী ওলাই আহিল। পিংকী এই পৃথিৱীখনত দেখিবলৈ ধুনীয়া হোৱাটো বহুত প্ৰয়োজনীয়, কাৰণ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ধুনীয়াৰ পাছতেই ঘূৰি ফুৰে। স্বভাৱ চৰিত্ৰৰ লগত একো মতলব নাই। ছোৱালীজনীৰ কথা শুনি পিংকীয়ে ক'লে, তুমি ঠিকেই কৈছা, সেইবাবেইতো মই মৰিবলৈ বিচাৰিছোঁ, কিন্তু মই নিজকে মাৰিব পৰা নাই। আত্মহত্যা মহাপাপ, এনেকুৱা কাম কেতিয়াও নকৰিবা। তাতকৈ তোমাৰ লগত যোনে এনেকুৱা কৰিলে তাক তুমি শাস্তি দিয়া। তুমি যদি বিচাৰা তেতিয়াহ'লে মই তোমাক সহায় কৰিব পাৰিম। তুমি ঠিকেই কৈছা, মই সেই দুষ্ট ৰাজক শাস্তি দিম। সি মোৰ চেহেৰাটোহে চালে, কিন্তু মোৰ মনটো বুজি নাপালে। বুদ্ধিৰ মতে সেই ছোৱালীজনী ৰাজুৰ ঘৰলৈ গ'ল আৰু ইমান ধুনীয়া ছোৱালীজনীক দেখি ৰাজুৱে ক'লে, আপুনি কোন হয় আৰু মোৰ ঘৰলৈ কি কামত আহিছে? ৰাজুৰ কথা শুনি ছোৱালীজনীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, নমস্কাৰ, মই ৰশ্মি, মই পিংকীৰ বান্ধৱী। আচলতে মই তাইৰ বিয়াত আহিব নোৱাৰিলোঁ যে, সেইবাবে মই ভাবিলোঁ তাইক মই ঘৰতেই লগ কৰি আহোঁগৈ। পিংকী নাই নহয়, তাই ফুৰিবলৈ গৈছে। তাই অহালৈকে আপোনাৰ যদি বা আপোনাৰ স্বামীৰ যদি একো আপত্তি নাই, আপুনি ইয়াতেই থাকিব পাৰিব। ৰাজুৰ কথা শুনি ৰশ্মিয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, আপুনি কিন্তু বহুত ধেমেলীয়া দেই। আপোনাৰ নিচিনা স্বামী পাই পিংকী চাগে বহুত সুখী। কথা এটা কওঁ, মই এতিয়ালৈকে বিয়ায়েই হোৱা নাই। ৰশ্মিৰ কথা শুনি ৰাজু বৰ সুখী হ'ল আৰু ৰশ্মি যেতিয়া তাইৰ ৰুমলৈ গ'ল তেতিয়া ৰাজুৱে মাকক ক'লে, মা, ৰশ্মিক মোৰ বৰ পচন্দ হৈছে। তাইৰ সৈতে মোৰ বিয়া পাতি দিয়া, নহ'লে কিন্তু মই মৰি থাকিম। এনেকুৱা লাজ চৰম নথকা ল'ৰাও এইটো। মাককোনো বাৰু এনেকুৱা কথা কয়নে? ৰচোন ধৈৰ্য ধৰ, মই কিবা এটা কৰিম বাৰু। তেতিয়ালৈকে তই আকৌ উল্টা পুল্টা কিবা নকৰিবি আকৌ। ৰাজুৰ কথা মতে মাক ৰশ্মিৰ ওচৰলৈ গ'ল আৰু তাইক বিয়াৰ কথাটো ক'লে। কথাটো শুনি ৰশ্মিৰ বহুত খং উঠিল। আপুনি এইবোৰ কি কথা কৈছে? ৰাজুৱে দেখোন মোৰ বান্ধৱীক বিয়া কৰালেই আৰু পিংকী জীয়াই থাকোঁতে এইবোৰ হ'ব নোৱাৰে আৰু মই কেতিয়াও এনেকুৱা কৰিব নোৱাৰোঁ। ৰশ্মিৰ কথা শুনি ৰাজুৰ মাকে হাঁহিবলৈ ধৰিলে আৰু ক'লে, তুমি সেইবোৰ একো চিন্তা কৰিব নালাগে। তুমি যদি ৰাজুৰ সৈতে বিয়া হ'ব বিচাৰা, তেতিয়াহ'লে আমি তিনিওজনে মিলি পিংকীক মাৰি পেলাম আৰু তাৰ পাছত তোমাৰ আৰু ৰাজুৰ ধুমধামেৰে বিয়া পাতিম। সেইদিনা সন্ধিয়া পিংকীও ঘৰলৈ আহিছিল আৰু তাইক দেখি মাকে ক'লে, পিংকী, তুমি কলৈ গুচি গৈছিলা? তুমি জানানে তোমাৰ অবিহনে ৰাজুৰ কি অৱস্থা হৈছিল? তোমাক দেখিলেহে তাৰ মনটো ভাল লাগিব। যোৱা এতিয়া ৰুমলৈ গৈ কাপোৰ কানিবোৰ সলাই লোৱাগৈ। মা, আপুনি মোক বোৱাৰী বুলি গ্ৰহণ কৰিলে, সেয়াই মোৰ বাবে বহুত ভাগ্য। এতিয়া মই আপোনালোকৰ বহুত খেয়াল ৰাখিম। সেইখিনি কৈ পিংকী শুবলৈ গুচি গ'ল, কিন্তু আধা ৰাতি হোৱাৰ লগে লগেই ৰাজুৰ মাক দেউতাক আৰু ৰাজুৱে পিংকীক বান্ধি লৈ হাবিৰ ফালে লৈ গ'ল আৰু তেতিয়াই পিংকীয়ে সাৰ পালে আৰু চিঞৰিবলৈ ধৰিলে, আপোনালোকে মোক কলৈ লৈ গৈছে? এৰি দিয়ক মোক, এৰি দিয়ক। কোন আছে? মোক বচাওক, বচাওক মোক। ৰাজুৰ মাক দেউতাক আৰু ৰাজুৱে মিলি পিংকীক নদীলৈ পেলাবলৈ লৈছিল, কিন্তু তেতিয়াই তালৈ ৰশ্মি আহিল আৰু ৰশ্মিয়ে খঙেৰে ৰাজুক ক'লে, ৰাজু, তই ইমান বেয়া কাম কৰিবলৈ লৈছিলি? তাৰ মানে তহঁত তিনিওৰে চৰিত্ৰ এয়াই? তেতিয়াই ছোৱালীজনী এজনী চুৰেল হৈ গ'ল। পিংকী, মই নদীলৈ যোৱাৰ লগে লগেই আইনাৰ টুকুৰাটো তোৰ মুখখন চাই আইনাখন ভাঙি পেলাবি আৰু চাবি তোৰ মুখৰ দাগবোৰ নাইকিয়া হৈ গৈছে। সেইখিনি কৈয়ে চুৰেলজনীয়ে সিহঁত তিনিওকে লৈ নদীত জাপ মাৰি দিলে আৰু চুৰেলজনীয়ে কোৱাৰ দৰেই পিংকীয়ে তেনেকুৱাই কৰিলে আৰু কিছু সময়ৰ পাছতেই পিংকীৰ মুখৰ পৰা গোটেইবোৰ দাগ নাইকিয়া হৈ গ'ল।